নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম 25টা ইম্পৰ্টেণ্ট জিকে আলোচনা কৰিম। এইটো ভিডিঅ' মক টেষ্ট হয়। ইয়াতে 25টা কুৱেশ্যন থাকিব। আপোনালোকে যিমানটা কুৱেশ্যন পাৰে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইখিনিতে কৈ থওঁ, আপোনালোকৰ বহুতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই। আপোনালোকে যদি মোৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা মাৰি দিব। প্ৰথম কুৱেশ্যনটোত গৈছোঁ, ৰাজ্যপালৰ কাৰ্যকাল কিমান? অপশ্যনবিলাক কি দিয়া আছে আপোনালোকে চাওক আৰু আপোনালোকে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক যাতে নিজকে পৰীক্ষা কৰি চাব পাৰে। ভিডিঅ'টো পজ কৰিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব। মই অপশ্যনবিলাক কৈ দিম যাতে আপোনালোকৰ মনত ৰৈ যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2, 5 বছৰ 5 years। ৰাজ্যপালৰ কাৰ্যকাল হৈছে 5 year। নেক্সট কুৱেশ্যনত গৈছোঁ, ভাৰত বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা আখ্যা দিয়া হয়। অপশ্যনবিলাক কি দিয়া আছে চাওক, মহম্মদ বিন তুগলক, বলবন, কুতুবুদ্দিন আৰু ফিৰোজ তুগলক দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2, মহম্মদ বিন তুগলকক ভাৰত বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যনত গৈছোঁ, কোনটো নক্ষত্ৰ পৃথিৱীৰ নিকটতম দূৰত্বত অৱস্থিত? অপশ্যনবিলাক কি দিয়া আছে চাওক আপোনালোকে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2, সূৰ্য। অপশ্যন নাম্বাৰ A2। নেক্সট কুৱেশ্যন নাম্বাৰ 4, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। অপশ্যনবিলাক কি দিয়া আছে এবাৰ চাওক, আকবৰ, হুমায়ুন, বাবৰ আৰু শ্বেৰশ্বাহ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2, বাবৰ। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হৈছে বাবৰ। অপশ্যন নাম্বাৰ C। নেক্সট কুৱেশ্যনত গৈছোঁ, কলখনৰ ঐতিহাসিক গ্ৰন্থখন হ'ল, কলখনৰ ঐতিহাসিক গ্ৰন্থ কোনখন? অপশ্যনবিলাক কি দিয়া আছে আপোনালোকে চাওক এবাৰ, ৰাজতৰংগিনী, পৃথ্বীৰাজ, হৰ্ষচৰিত্ৰ, নাট্যশাস্ত্ৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2, ৰাজতৰংগিনী। অপশ্যন নাম্বাৰ A2। নেক্সট কুৱেশ্যন গৈছোঁ, চুলতান মাহমুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? অপশ্যনবিলাক দিয়া আছে 5 বাৰ, 15 বাৰ, 17 বাৰ, 13 বাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2, 17 বাৰ আক্ৰমণ কৰিছিলে চুলতান মাহমুদে। অপশ্যন নাম্বাৰ C। কোন সময়ক প্ৰাচীন ভাৰতৰ শাস্ত্ৰীয় যুগ বুলি কোৱা হয়? অপশ্যনবিলাক দিয়া আছে মৌৰ্যকাল, চুলকাল, গুপ্তকাল আৰু ৰাষ্ট্ৰকূট কাল দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2, মৌৰ্যকালক ভাৰতৰ শাস্ত্ৰীয় কাল বুলি যুগ বুলি কোৱা হয়। অপশ্যন নাম্বাৰ A। নেক্সট কুৱেশ্যনত গৈছোঁ, গোট গৰু জতুৱা ঠাঁচৰ অৰ্থ হৈছে, গোট গৰু জতুৱা ঠাঁচৰ অৰ্থ কি সেইটো সুধিছে। অপশ্যনবিলাক দিয়া আছে এটা গৰু, মহামূৰ্খ, খঙাল লোক, গৰু পোৱালি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহামূৰ্খ। অপশ্যন নাম্বাৰ B। গোট গৰু জতুৱা ঠাঁচৰ অৰ্থ হৈছে মহামূৰ্খ। নেক্সট কুৱেশ্যন গৈছোঁ, পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে, কিমান চনত হৈছিলে? অপশ্যনবিলাক চব কি দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2, 1526 হৈছিলে। 1526 চনত পানীপথৰ প্ৰথম যুদ্ধ হৈছিলে। আপোনালোকে কমেণ্ট কৰি জনাব পানীপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে, কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 10ত গৈছোঁ, ষ্টেচু অফ লিবাৰ্টি ক'ত অৱস্থিত? এইটো ষ্টেট হৈ থাকিলে ষ্টেচু হ'ব লাগিছিলে। অপশ্যনবিলাক দি আছে ইটালী, ভাৰত, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2, আমেৰিকা যুক্তৰাষ্ট্ৰ। এইটো ষ্টেচু হ'ব লাগিছিলে, ষ্টেট হৈ থাকিলে। ষ্টেচু অফ লিবাৰ্টি ক'ত আছে? আমেৰিকা যুক্তৰাষ্ট্ৰত আছে। নেক্সট কুৱেশ্যন কৈছোঁ, ভাৰতৰ কোন শাসক প্ৰথম সোণৰ মুদ্ৰা জাৰি কৰা প্ৰথম আছিল? অপশ্যনবিলাক দিয়া আছে পল্লৱ, গুপ্ত, কুষাণ আৰু মৌৰ্য দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2, কুষাণ। অপশ্যন নাম্বাৰ C। নেক্সট কুৱেশ্যন গৈছোঁ, ভাৰতত কোন বিদেশী শাসকৰ আগ্ৰাসনে ইউৰোপলৈ ভূমি আৰু সাগৰীয় পথ খুলিছিল? অপশ্যনবিলাক দিয়া আছে মেগাস্থেনেছ, বাবৰ, মহম্মদ ঘুৰি আৰু আলেকজেণ্ডাৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2, আলেকজেণ্ডাৰ। নেক্সট কুৱেশ্যন গৈছোঁ, পৃথিৱীৰ সৰ্ববৃহৎ দ্বীপ কোনটো? অপশ্যনবিলাক দিয়া আছে সুমাত্ৰা, গ্ৰীণলেণ্ড, মাল্টা আৰু মাডাগাস্কাৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2, গ্ৰীণলেণ্ড হৈছে পৃথিৱীৰ সৰ্ববৃহৎ দ্বীপ, গ্ৰীণলেণ্ড। নেক্সট কুৱেশ্যন গৈছোঁ, WHO অন্তৰ্গত কেইখন ৰাষ্ট্ৰ আছে? অপশ্যনবিলাক কি দিয়া আছে চাওক এবাৰ।
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2 193খন ৰাষ্ট্ৰ আছে WHO বিশ্ব স্বাস্থ্য সংস্থাৰ অন্তৰ্গত আৰু WHO হেডকোৱাৰ্টাৰ ক'ত আছে আপোনালোকে কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যনত গৈছোঁ কাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2 সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় নেক্সট কুৱেশ্যন গৈছোঁ হিন্দু ধৰ্মত কেইখন বেদ আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2 4খন বেদ আছে আৰু আপোনালোকে বেদকেইখন কমেণ্ট কৰি জনাব কুৱেশ্যন নম্বৰ 16 নাম্বাৰটো নেক্সট কুৱেশ্যন প্ৰথমজন শিখ গুৰু কোন আছিল অপশ্যনবিলাক দিয়া আছে অমৰ দাস নানক ৰাম দাস আৰু অংগত দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে নানক হৈছে প্ৰথমজন শিখ গুৰু মনত ৰাখিব নেক্সট কুৱেশ্যনত গৈছোঁ সংসদৰ লোকপ্ৰিয় সদন অপশ্যনবিলাক দিয়া আছে ৰাজ্যসভা বিধানসভা আৰু লোকসভা দিয়া আছে বিধানসভাটো মই দুবাৰ লিখি পালোঁ ইয়াৰ শুদ্ধ উত্তৰ হৈছে লোকসভা অপশ্যন নাম্বাৰ D2 সংসদৰ লোকপ্ৰিয় সদন হৈছে লোকসভা নেক্সট কুৱেশ্যন গৈছোঁ চাণক্যৰ আন এটা নাম কি অপশ্যনবিলাক কি দিয়া আছে চাওক এবাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৌটিল্য চাণক্যৰ আন এটা নাম হৈছে কৌটিল্য নেক্সট কুৱেশ্যন নম্বৰ 20 পাকিস্তানৰ ৰাজধানী কি অপশ্যনবিলাক চাওক এবাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইছলামাবাদ হৈছে পাকিস্তানৰ ৰাজধানী ভাৰতত শিশু দিৱস কেতিয়া পালন কৰা হয় অপশ্যনবিলাক চাওক এবাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে 14 নৱেম্বৰত পালন কৰা হয় চিলড্ৰেনছ ডে পালন কৰা হয় 14 নৱেম্বৰ দ্য ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন অপশ্যনবিলাক চাওক কি দিয়া আছে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰ হৈছে জৱাহৰলাল নেহৰু হৈছে দ্য ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক ইংৰাজীত সৰ্বাধিক ব্যৱহৃত আখৰটো কি অপশ্যনবিলাক A-E-I-O দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ B2 E ইংৰাজীত সৰ্বাধিক ব্যৱহৃত আখৰটো হৈছে E নেক্সট কুৱেশ্যন কেপিটেল অফ টাৰ্কি কেপিটেল কি হয় অপশ্যনবিলাক চাওক এবাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অংকাৰা হৈছে টাৰ্কিৰ কেপিটেল নেক্সট কুৱেশ্যন গৈছোঁ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে ন্যূনতম বয়স কিমান অপশ্যনবিলাক দিয়া আছে 25 30 32 35 ইয়াৰ শুদ্ধ উত্তৰ হৈছে 25 লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে ন্যূনতম বয়স লাগে 25 বছৰ 25 ইয়াৰ্ছ ধন্যবাদ আজিৰ ভিডিঅ'ত 25টা কুৱেশ্যন আছিলে আপোনালোকে কমেণ্ট কৰি জনাব কিমানটা কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যন পাৰিলে আজিলৈ ইমানেই আছিল আকৌ নেক্সট ভিডিঅ' মই কাইলৈ দিম আপোনালোকক আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব যদি ভাল পায় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ